বৰ্তমানলৈ নগাঁৱৰ বঢ়মপুৰ নৱম আৰক্ষীৰ বাহিনীত সৰ্বমুঠ 12জন আৰক্ষীৰ দেহত ক'ভিড পজিটিভ। 5 দিন বঢ়মপুৰ বন্ধ ঘোষণা ব্যৱসায়ী সন্থাৰ। অন্যান্য ৰাজ্যৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰতো শেহতীয়াকৈ আৰক্ষী লোকৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। জানিব পৰা মতে বঢ়মপুৰ নৱম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হীৰেন গগৈ নামৰ জোৱানজনৰ দেহত প্ৰথম COVID-19 পজিটিভ ধৰা পৰাৰ পিছৰে পৰা ইজনৰ পিছত সিজন জোৱানৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে। বৰ্তমানলৈকে বাহিনীটোৰ 12জনকৈ আৰক্ষীৰ দেহত আজি ৰেপিড টেষ্ট ক'ভিড পজিটিভ ধৰা পৰাৰ পিছত সমগ্ৰ বঢ়মপুৰ অঞ্চলতে গণসংক্ৰমণৰ আশংকা কৰা হৈছে। উল্লেখ্য যে বঢ়মপুৰস্থিত বাহিনীটোৰ প্ৰায়বোৰ জোৱানেই সমীপতে থকা বঢ়মপুৰ দৈনিক বজাৰত নিতৌ আহ-যাহ কৰাক লৈ মানুহৰ মাজত গণসংক্ৰমণৰ আশংকা ঘনীভূত হৈছে। কালিৰে পৰা বাহিনীটোৰ জোৱান আৰু পৰিয়ালবৰ্গক কোৱাৰেণ্টাইন কৰা হৈছে। লগে লগে তৎপৰ হৈছে বঢ়মপুৰ দৈনিক বজাৰ সমিতি। বঢ়মপুৰ দৈনিক বজাৰ সমিতিয়ে ভয়াৱহ পৰিস্থিতিৰ পৰা অঞ্চলবাসীক গণসংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত আজিৰে পৰা 28 জুলাই তাৰিখলৈকে বজাৰ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে বজাৰ সমিতিয়ে। এইটো বঢ়মপুৰ দৈনিক বজাৰ। নৱম অসম আৰক্ষী বাহিনীত ক'ভিড পজিটিভ ওলাইছে। হয়, সেইটোতো আপোনালোকে শুনিছে। প্ৰথম আপোনাৰ এতিয়ালৈকে 12জন ওলাইছে বুলি আমি শুনিছোঁ। সেইকাৰণে আমাৰ স্থানীয় বঢ়মপুৰ দৈনিক বজাৰৰ যোনখিনি ব্যৱসায়িক সংস্থা আছে, আমাৰ সংস্থাটোৱে 5 দিনৰ কাৰণে বন্ধ ঘোষণা কৰিছে। আমাৰ লোকেল লকডাউন আৰু আজিৰ পৰা কেতিয়ালৈকে থাকিব? আজি 24 তাৰিখৰ পৰা 28 তাৰিখলৈকে, 29 তাৰিখে খুলিব। 29 তাৰিখে খুলিব। এতিয়া বৰ্তমানলৈকে 12জন ওলাইছে। বৰ্তমানলৈকে 12জন। এই 12জন লোক আচলতে দৈনিক বজাৰ কৰিছে, বজাৰ সমান কৰিছে। তেওঁলোককতো অহা যোৱা কৰা দেখিছোঁ। এতিয়া কাৰ দোকানত কেনেকৈ সোমাইছে সেইটোতো কনফাৰ্ম নহয়। গণসংক্ৰমণৰ আশংকা কৰিছে নেকি? গণসংক্ৰমণৰ মানে তেওঁলোকৰ মানুহ তেনেকৈ বৰ বিশেষ ওলাই নুফুৰে, খুব কমেই। কেতিয়াবা বজাৰ সমাৰ 2-এটা থাকে, আহে, তেনেকৈ আকৌ সোমাই যায় তেওঁলোক। তেওঁলোকৰ নিজৰ ভিতৰলৈ মানুহ অহা যোৱাটো কমাই কৰিবলৈ দিছে, গতিকে বৰ বিশেষ অসুবিধা দেখা নাই। যিটো কেম্পটো আছিলে, কেম্পটোতো বাহিৰা মানুহ প্ৰৱেশ কৰাৰ বন্ধ কৰি বহুত দিন আগতে বন্ধ কৰিছিলে। বন্ধ। তাৰপিছত ক'ৰ পৰা আচলতে ক'ভিড পজিটিভ আছে? তেওঁলোকৰ মানুহবিলাক আচলতে ঘূৰিব লাগে যে প্লাটুনত বা হেৰিয়াত, সেই তেনেকুৱা বা তেওঁলোকৰ অন্য মানুহ আহি কোৱাৰেণ্টাইন হয় যদিও তাতে চাগে লগ পাইছে কেনেবাকৈ কোনোবা, তেনেকুৱা হ'ব পাৰে। তেওঁলোকৰ ঘৰলৈও অহা যোৱা কৰে 2-এজনে, সেইবিলাকতো ক'ৰবাত হ'ব পাৰে ৰাস্তা ঘাট। নগাঁৱৰ পৰা অৰূপজ্যোতি কেওটৰ ৰিপৰ্ট, টাইম লাইভ আছাম।